নমস্কাৰ, মই বনজিৎ দাস। নতুন সৈন্য ভৰ্তি নিয়োগৰ ক্ষেত্ৰত ভাৰত চৰকাৰে লোৱা অগ্নিপথ স্কিমটোক লৈ বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে আৰু কিছুমান ঠাইত বিশেষকৈ বিহাৰত ট্ৰেইনৰ ডবাত অগ্নিসংযোগ পৰ্যন্ত কৰা হৈছে। গতিকে এই সন্দৰ্ভত মই দুআষাৰ ক'বলৈ বিচাৰোঁ। এই অগ্নিপথ স্কিমটো বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিশেষকৈ আৰ্মি CAPFতে নিযুক্তি প্ৰদান কৰাৰ কাৰণে ভাৰত চৰকাৰে আনিছে। কিন্তু এই অগ্নিপথ স্কিমটোৰ দ্বাৰা আমি যদি চাবলৈ যাওঁ 17ৰ পৰা 21 বছৰ বয়সলৈকে আমাৰ উঠি অহা নৱপ্ৰজন্মই তাত এপ্লাই কৰিব পাৰিব। কিন্তু এই যিটো মিনিমাম এজ ৰাখিছে মাত্ৰ 5 বছৰলৈকে, 5 বছৰ পিছত যিবিলাক এছপাইৰেণ্টে হওক বা যিবিলাকে ডিফেন্সত যাবলৈ বিচাৰে 5 বছৰ পিছত যদি তেওঁলোকে এফিচিয়েঞ্চি নাপায় চৰকাৰখনে বা ডিফেন্স ছেক্টৰে, তেতিয়া তেওঁলোকক এই ডিফেন্সৰ পৰা নিলম্বিত কৰা হ'ব। অৰ্থাৎ 25% তাৰ পৰা ডিটেইন কৰিব আৰু বাকী যিবিলাক 75% আছে তেওঁলোকক উলিয়াই দিয়া হ'ব। 5 বছৰলৈকে তেওঁলোকে প্ৰায় 40-45 হাজাৰলৈকে চেলাৰী পাব আৰু 5 বছৰ পিছত ৰিটায়াৰমেণ্ট লোৱাৰ পিছত তেওঁলোকে 11 লাখ PF বা এনেকুৱা 11 লাখ টকা পাব। কিন্তু আমি যদি চাব যাওঁ 5 বছৰ পিছত এই যিবিলাক এমপ্লয়েড হৈছিল ল'ৰাবিলাক বা ছোৱালীবিলাকেই হওক, গতিকে এই এমপ্লয়েডবিলাক 5 বছৰ পিছত কি কৰিব তাৰ পৰা আহি 5 বছৰৰ ভিতৰত যদি তেওঁলোকে হয়তো 17ৰ পৰা 21লৈকে গ্ৰেজুৱেশ্যনৰ কোৰ্চো থাকে, গতিকে তেওঁলোকৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট নহ'ব। গতিকে এনেকুৱা নানান কাৰণত বৰ্তমান সময়ত আমি ধৰ্ণা দেখিছোঁ। হয়, তাৰ পজিটিভ মেৰিটছ ডিমেৰিটছ দুটাই থাকিব। মেৰিটছো আছে তাৰ মেৰিটছ হ'ল এনেকুৱা যে আমাৰ ভাৰতবৰ্ষই বৰ্তমান আমি বাহিৰা কাউণ্ট্ৰি যদি আমি চাওঁ, ইজৰাইল, কোৰিয়া এইবিলাক দেশতো এইবিলাক স্কিম লগাইছিল। কিন্তু আমাৰ চৰকাৰখনে এনেকুৱা অগ্নিপথ স্কিমটো কিয় আনিব বিচাৰিছে? যদি এই অগ্নিপথ স্কিমটো ডিফেন্স ছেক্টৰত ৰিফৰ্ম আনিবলৈ বিচাৰিছে, মই ভাবোঁ এই অগ্নিপথ 2 স্কিম বিশেষকৈ পলিটিচিয়ানবিলাকৰ কাৰণে আনিব লাগে। তেতিয়া আমি দেখা পাম যিবিলাক পলিটিচিয়ান পলিটিকেলি কনচিয়াছ নহয় বা যিবিলাক পলিটিচিয়ানৰ কোনো যোগ্যতা নাই, তেতিয়া তেওঁলোকক 25% ৰাখি বাকী 75% পলিটিচিয়ান বাহিৰ কৰি দিব লাগে। ৰিফৰ্ম পলিটিচিয়ানতো লাগে, পলিটিচিয়ানসকলৰ কাৰণেও লাগে। ৰিফৰ্ম অকল আমি ডিফেন্স ছেক্টৰত কৰিলে নহ'ব। মই ভাবোঁ এনেকুৱা অগ্নিপথ স্কিম যিটো চৰকাৰখনে আনিছে অগ্নিবীৰ, গতিকে এই যিটো পদক্ষেপ বৃহৎ পদক্ষেপ চৰকাৰখনে ল'ব লৈছে, গতিকে এই বৃহৎ পদক্ষেপটোত মেৰিটছ থাকিব মানি লৈছোঁ, কিন্তু ডিমেৰিটছ বহুত আছে, যাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ভাৰতবৰ্ষত আন্দোলনৰ সৃষ্টি হৈছে। গতিকে চৰকাৰখনে প্ৰপাৰ ছিষ্টেমেটিকভাৱে কাম কৰক। ছিষ্টেমেটিকভাৱে কাম নকৰি এনেকুৱা পদক্ষেপ ল'লে হয়তো ভাৰতবৰ্ষৰ আমাৰ ওচৰ চুবুৰীয়া দেশ চাইনা, পাকিস্তান এনেকুৱা দেশবিলাকে ভাৰতবৰ্ষৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। কাৰণ এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত আমি যদি ডিফেন্স ছেক্টৰত চাব যাওঁ, আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্ডিয়ান নেভিত বিশেষকৈ এফিচিয়েণ্ট ল'ৰাবিলাকে 7-8 বছৰ পিছতহে হয় ট্ৰেইনিঙৰ ফুলফিলমেণ্ট ট্ৰেইনিঙে হওক বা এনেকুৱা। গতিকে 5 বছৰত ট্ৰেইনিঙত কেনেকৈ এজন ডিফেন্সৰ কেডাৰে কেনেকৈ এফিচিয়েণ্ট হ'ব? গতিকে এইটো খুব প্ৰশ্নবোধক হয় আৰু সকলোৰে মাজত বৰ্তমান কুৱেশ্যন এৰাইজ হৈছে। গতিকে মোৰো এটা কুৱেশ্যন এৰাইজ হৈছে, 5 বছৰৰ ভিতৰত এজন ডিফেন্স কোৱালিফাই কৰা ল'ৰা এজনে 5 বছৰত ট্ৰেইনিঙে হওক বা যিকোনো পৰিকল্পনাই হওক কেনেকৈ তেওঁলোকে নিজকে এফিচিয়েণ্ট কৰি তুলিব? গতিকে আশা কৰোঁ চৰকাৰখনে এই অগ্নিপথ স্কিমটো যেনেকৈ লৈছে, চৰকাৰখনে তেনেকৈ অগ্নিপথ 2 স্কিমো লওক আৰু এইবাৰ অগ্নিপথ 2 স্কিমটো বিশেষকৈ পলিটিচিয়ানসকলৰ বাবে লওক আৰু 25% পলিটিচিয়ানক কণ্টেষ্টত ৰাখি বাকী 75% পলিটিচিয়ান ডিটেইন কৰি ৰাখিব নালাগে। নমস্কাৰ, ধন্যবাদ।